ৰঞ্জন দৈমাৰী অকলে নহয়, বহুত লিডাৰ আৰু NDFB আছে। ৰঞ্জন দৈমাৰীৰ লগত যিমান খেদাৰ লিডাৰ জেলত আছে সবে ওলাব লাগে। खुलुमबाय लोगोफोर, नोंथांमोननि सिगाङाव जोंनि हाग्रामा बिथां सारा मा डायलग होदों खोनानो मोनबायना लोगोफोर। बिथां रन्जन दैमारी सारनिसिम मोजां बाथ्रा बुंदों, नाथाय बिथाङा जोंनि प्रमद बर' सारजों मालाबाबो खौसेनि बाथ्राखौ बुंनाय नुनो मोनाखै आरो। फैदो बिदिब्ला लोगोफोर मा बुङो চুক্তি হোৱাৰ পিছত এটা শান্তি চুক্তি হোৱাৰ পিছত শান্তি চুক্তিকাৰীসকলে লিডাৰসকলে বা খেদাৰসকলে এতিয়াও যিটো জেলত থাকিব লাগে সেইটো কি চুক্তি হ'ল প্ৰমোদ বৰহে ক'ব জানিব। সেইটো জেলত আকৌ থাকিব লাগে বুলি চুক্তি কৰিছে নেকি? দুনিয়াত পৃথিৱীত মই কোনো এনেকুৱা চুক্তি দেখা নাই। কিবা একটা চুক্তি হোৱাৰ পিছত কোনোবা জেলত থকা, আজিলৈকেও জেলত থকা এনেকুৱা চুক্তি মই দেখা নাই। আপোনালোকে চাওক, আলফাই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰাৰ পিছত অৰবিন্দ ৰাজখোৱা, অনুজ চেতিয়া, শশী চৌধুৰী বহুত লিডাৰে জেলৰ পৰা ওলাই পেলাই এতিয়া শান্তিৰ নামত মানে আলোচনা কৰি আছে। আলফাই আলোচনাপন্থী আলফা এটাও জেলত নাই, এতিয়া এটাও জেলত নাই। আলোচনা কৰিব আহিছে যিহেতু কিয় জেলত থাকিব লাগে? কেছটো চলি থাকিব, হয় কেছটো চলি আছে, হয় অনুজ চেতিয়াৰ ডাঙৰীয়াৰো চলি আছে, অৰবিন্দ ৰাজখোৱাৰো কেছ চলি আছে, বা যিমান আলফা লিডাৰ খেদাৰ আলোচনাপন্থীৰ চবৰে কেছ চলি আছে, কিন্তু মানুহবিলাক জেলৰ পৰা ওলাইছে। NDFBৰো এনেকুৱা হ'ব লাগিছিল। NDFBৰোতো কেছটো চলি থাকক, 5 বছৰ লাগে না 20 বছৰ লাগে, সেইটো কেছটো চলি থাকক, কিন্তু মানুহে জেলৰ পৰা ফ্ৰী হ'ব লাগে, এনেকুৱাই হ'ব লাগিছিল। প্ৰমোদ বড়োহে জানে, গোবিন্দ বসুমতাৰীহে জানে এতিয়া ইহঁতে বা কি কৰিছে। কথা সেইটোৱে, কেছ চলি থাকক কিন্তু মানুহ ফ্ৰী হ'ব লাগিছিল। এনেকুৱা কোনো পৃথিৱীত মই দেখাই নাই শান্তি চুক্তি কৰাৰ পিছত এনেকুৱা লিডাৰ খেদাৰে জেলত থকাটো। নতুন জিলা হোৱাটো ভাল। তামোলপুৰ নতুন জিলা হ'বলৈ গৈ আছে, আমি আদৰণি জনাইছোঁ। CM ছাৰক মই ধন্যবাদ যাচিছোঁ, সোনকালে কৰক, বেয়া নহয়। আৰু গোসাইগাঁও জিলা হ'ব লাগে, ভেৰগাঁও জিলা হ'ব লাগে। জিলা হোৱাৰ আমাৰ কি আপত্তি আছে? আপত্তি থাকিব লগা নাই। জিলা হোৱা মানে উন্নতি হোৱা, বিৰাট ভাল। আৰু মই কৈছোঁ তামোলপুৰ জিলা হোৱাৰ লগে লগে গড়েশ্বৰে এটা চাব ডিভিজন হ'ব লাগে। মোৰ প্ৰপ'জালটো সেইটোৱে, গড়েশ্বৰে এটা চাব ডিভিজন হ'লে গড়েশ্বৰ কিমান ভাল হ'ব। যেনিবা গোসাইগাঁও এটা জিলা হোৱাৰ লগে লগে সেইফালে খচুগাঁও এটা চাব ডিভিজন হ'ব। এইটোৱে ৰাজ্য সভা এপ্ৰিল মাহত হ'ব, সময়টো আহিব দিয়ক, তেতিয়া BPF হিচাপে কি ৰ'ল ল'ব লাগে সেই সময়ত ল'ব, এতিয়া নহয়। এতিয়া একো ক'বলৈ মই নাযাওঁ আৰু খোৱাৰ দৰকাৰো নাই। সময় আহক, সময় আহিলে পলিচিটো ওলাব। আপোনালোকৰ কিবা বন্ধুত্ব হ'ব পৰা সম্ভাৱনা আছে নেকি? আমাৰ BPF-এ UPPLৰ লগত মিত্ৰতা হোৱাৰ কোনো প্ৰশ্নই নাহে। প্ৰমোদ বড়োৰ আণ্ডাৰত আমাৰ BPF দলে নচলে, আৰু আজিৰ দিনত BPF হিচাপে আমি কাৰো লগত মিত্ৰতা নাই। আপোনালোকেও জানে আমি মহাজোঁট এৰি পেলাই আহিছোঁ, কংগ্ৰেছৰ লগতো নাই, এইফালে BJPৰ লগতো নাই, বা AGPৰ লগতো নাই, বা যিমান দল আছে অসমত ইহঁতৰ লগত কাৰো লগত আমি মিত্ৰতাত